खुलुमबाय बड'लेण्ड पाब्लिक रादाबाव नोंथांमोनखौ बरायबाय। दिनै बड'लेण्ड सुपार 50 कचिं सेन्टारखौ गोथार बेखेवजेननाय जायो। बे कचिं सेन्टारखौ क'क्राझार जिल्ला लाइब्रेरियाव बेखेवनाय जायो। बड'लेण्ड सुपार 50 कचिं सेन्टारखौ बेखेवनाय हाबाफारियाव गाहाय आलासि महरै बाहागो लायो बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। बड'लेण्ड सुपार 50 नि गेजेरजों IIT-नि थाखाय सा-39 बिजाथिफोरखौ दिनैनिफ्रायनो फोरोंथाय होनाय जागोन होननानै बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ फोरमायबावो। बेजों लोगोसे क'क्राझार जिल्ला लाइब्रेरियाव जिल्ला लाइब्रेरियाननि मावख'खौबो बेखेवनाय जायो। বিশেষভাৱে আজি আমি আনন্দিত হৈছোঁ কি এটা কাম আজি সফল হ'ল। মই বহুত বিশ্বাস কৰোঁ যে কিবা এটা কাম যদি আন্তৰিকতাৰে কৰা হয় এইটো সফল হয়। আৰু আমি বহুত আশা কৰি বহুত দীঘলীয়া সময়ৰ পৰা মনত এটা পঢ়ি থকা সপোন আজি বাস্তৱ হোৱা যেন পাইছোঁ। আৰু সেইকাৰণে প্ৰথমতে মই বেষ্টবিলাক দিছোঁ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী নিৰ্বাচিত ইয়াত চিলেক্টেড হৈছে। आङो गासैबो फरायसाफोरनिसिम गाहाम हामलायनाय बावहरदों आरो अबंलावरनि खाथियाव आरज गाबदों जे नोंसोरनि साफ्रोमनिबो जिउआ जाहाथे साक्सेसफुल जायो आरो जि 11 मान्थ बेवहाय कचिं लागोन बेवहाय जोबोद मोजाङैनो गोसो होनानैनो फरायगोन होननानै आं सानदों। दा बेखौ आं गिबियावनो इसोरनि खाथियाव आरज गाबबाय। IIT বা ইঞ্জিনিয়াৰিং হোৱাৰ যিটো সপোন বহুত ল'ৰা ছোৱালীৰ আছে, কিন্তু বহুতৰে সপোন বাস্তৱ হয়, বহুতৰে বাস্তৱ নহয়। ট্ৰেডিশ্যনেলি আমাৰ অঞ্চলবিলাকত যেতিয়া মেট্ৰিকত ভাল ৰিজাল্ট কৰে, ভাল ৰিজাল্ট কৰিলে ছায়েন্সত কি ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব লাগে সেইটো ফাৰ্ষ্ট চইচ। আমাৰো তেনেকুৱা অলপ অলপ সপোন আছিলে, বহুত বেছি নাছিল, অলপ অলপ আছিল। আৰু ইয়াৰ লগতে আমাৰ দিনত ইমান পৰিৱেশত আছিলে, তো সেইকাৰণে আৰু আমাৰ দিনত আব্দুল কালামো নাছিলে। আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছতহে আব্দুল কালামৰ আমাৰ যিটো প্ৰাক্তন ৰাষ্ট্ৰপতি তেখেতৰ কিতাপবিলাক তেখেতৰ কোটেশ্যনবিলাক আমি পঢ়িব পাইছোঁ। তো যিয়ে নহওক বহুত সপোন বাস্তৱ হয়, বহুত সপোন বাস্তৱ নহয়। কিন্তু কিবা এটা সপোন বাস্তৱ কৰিবৰ কাৰণে আমি বহুত সময়ত ভাবি লওঁ পইচাটো সবচে ডাঙৰ সমস্যা, পইচাটোৱে সবচে ডাঙৰ সমস্যা বুলি ভাবি লয়। আৰু এনে যে গাঁওবিলাকত আমাৰ মানুহবিলাক ট্ৰাইবেল ফেমিলিত বেছিকৈ কয় যে এই আমাৰ মা দেউতাই একো নাজানে, ল'ৰা ছোৱালী কি জানিব আৰু বুলি কয়। তো ঠিক আছে, এনেকুৱা কৰিব নালাগে আৰু খেতি কৰ, কিবা এটা কৰি খা, এনেকৈ কয়। মোকো বহুত কৈছিলে মায়ে যেতিয়া মই হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছিলোঁ, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়াই নাই তথাপিতো কৈ আছিলে মোক বাদ দি আৰু পঢ়িব নালাগে, কি কৰিবি পঢ়ি পেলাই, খেতি চেতি কৰ বুলি কিনে। হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে বিয়া পাতি দিম বুলি কৈছিলে। তো মোৰ অলপ ভয়ো লাগিছিলে, কেতিয়াবা ভালো লাগে। ভয়তো কথাটো কি কৰিব, নেশ্যন বিল্ড কৰিব লাগিলে আমাক ভাল ভাল ইঞ্জিনিয়াৰ লাগিব, হয়নে? ইঞ্জিনিয়াৰ ভাল ভাল লাগিব নে নাই? তো সেই ইঞ্জিনিয়াৰটো অকল ঘৰ বনোৱা ইঞ্জিনিয়াৰ নহয়, আমাক ছ'চিয়েল ইঞ্জিনিয়াৰ লাগিব, হয়নে? চব ইঞ্জিনিয়াৰ আমাক লাগিব। তো নেশ্যনটো আমি সদায় বিল্ড কৰোঁ। আজি কোকৰাঝাৰত আমি নেশ্যন বিল্ড কৰাৰ কাৰণে কিছুমান ভাল ইঞ্জিনিয়াৰ বিল্ড কৰিব বিচাৰিছোঁ বা ইঞ্জিনিয়াৰ বনাব বিচাৰিছোঁ। এতিয়া 23খন IIT আছে আমাৰ ভাৰতত। 23খনৰ ভিতৰত প্ৰায় 20,000ৰ পৰা 25,000 ছাত্ৰ ছাত্ৰী চিলেক্ট হয় আৰু ইয়াৰ পৰা গৈ পেলাই 10,000 এডমিশ্যন পায়। বছৰত আমাৰ 10,000 কৰি IIT 23খন IIT এণ্ট্ৰি হয় আৰু ওলাইও যায়। এতিয়া কথা হৈছে এই 10,000ৰ কম্পিটিশ্যনত আমাৰ ইয়াৰ যিখিনি ষ্টুডেণ্টছ আছে সেইখিনি আহিব লাগিব। মই আনন্দ কুমাৰৰ লগত কথা পাতিছিলোঁ, আমি আলহী তেখেতক গেষ্ট হিচাপে আনিছিলোঁ। তেখেতৰ ফিল্মটোও চাইছোঁ, 2-3বাৰ চাইছোঁ মই তেখেতৰ ফিল্মটো। তো এতিয়া কি হয়, এই 10,000 পাবৰ কাৰণে অলপ কষ্ট কৰিব লাগিব। বহুত টান নহয়, কিন্তু ভালকে পঢ়িব লাগিব।
কিছুমান ল'ৰা ছোৱালী 10 নম্বৰৰ কাৰণে 5 নম্বৰৰ কাৰণে 15 নম্বৰৰ কাৰণে 20 নম্বৰৰ কাৰণে ৰৈ যায় মোৰ ফেমিলিটো দুজন মানে তেখেতসকলে এন্ট্ৰেন্স দিছিলে মেডিকেলৰ কাৰণে অলপ কম নম্বৰৰ কাৰণে দুজনী ছোৱালী ৰৈ গ'ল কোচিং একো কৰিবলৈ পোৱা নাছিল ঘৰত তেনেকুৱা পৰিৱেশ নাছিলে মাক দেউতাক শিক্ষক আছিলে তো টকা পইচাও ইমান নাছিল কোচিং কৰিবলৈ তো তেওঁলোকে কি কৰিলে পঢ়ি উঠি ডাইৰেক্ট এন্ট্ৰেন্স দি দিলে পঢ়াত বহুত ভালে আছিলে টেলেণ্টেড আছিলে কিন্তু অলপ নম্বৰৰ কাৰণে ৰৈ গ'ল তো নেক্সট এটেম্পৰ কাৰণে চিন্তা কৰিলে কিন্তু মাক দেউতাই এটেম্প কৰিব নিদিলে সো অপশ্যন দিলে যে হয় বিএসসি পঢ়িব লাগে নহ'লে কিবা এটা পঢ়িব লাগে সো তেওঁলোকে অপশ্যন ল'লে যে আমি বিএসসি নাৰ্ছিং পঢ়িম তো বিএসসি নাৰ্ছিং পঢ়িলে ভাল ৰিজাল্ট কৰিলে এই কোৰ্সটো বহুত বেছি মানে মেডিকেলকে আমাৰ এমবিবিএছতকে বহুত বেছি সহজ নহয় মানে এইটো টান কোৰ্সে হয় মই চাইছো মানে এই কোৰ্সটো কৰি ভাল ৰিজাল্ট কৰিলে মানে টপ ভাল ৰিজাল্ট কৰিলে কিন্তু তাত গৈ পেলাই জব স্যাটিসফ্যাকশন নাই মানে বিএসসি নাৰ্ছিং বুলি বেলেগ এটা ৰেংক দি পেলাই গভৰ্ণমেণ্টৰ তেনেকা বেলেগ এটা স্যালাৰি দি পেলাই তেনেকুৱা একো নাই মানে বাকি নাৰ্ছে যি কৰি বিএসসি নাৰ্ছিং এনেকৈ কৰি আছিলে সো তেওঁলোকৰ সপোনটো চেঁচা পানী ঢালি দিয়াৰ নিচিনা হ'ল খুব ফ্ৰাষ্ট্ৰেটেড হ'ল কি কৰিম পিছত তেখেতসকলে আকৌ মানে সেই কৰিলে মাষ্টাৰ অফ পাব্লিক হেল্থ কৰিলে মাষ্টাৰ অফ পাব্লিক হেল্থ কৰি পেলাই এতিয়া খুব ভাল জব WHত কৰি আছে ক'ৰবাত কৰি আছে তো এই যে আমাৰ কেৰিয়াৰ চইচ এইটো খুব এটা ডাঙৰ কথা